আজি শনিবাৰ, আজি মোৰ ডিউটি ছুটি আছে। সেইকাৰণে বোলো গোটেই সপ্তাহটোত পিন্ধা কাপোৰখিনি ধুই লওঁ। সেয়ে ধুলোঁ আৰু শুকাই দিলোঁ। শুকাবলৈ দিওঁতে এটা কথা মনত পৰিল, কিয়নো এটা ব্লগ বনাওঁ আৰু ব্লগত আপোনালোকক মই থকা জেগাটুকুৰ অলপ ভালকৈ দেখুৱাই দিওঁ। ইয়াত এটা বিশেষ কথা আছে, আপোনালোকে মনোযোগ দিব আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই আপোনালোকক জনাই আছোঁ কথাবোৰ কি। আমাৰ বাৰী চুকত যে ভাত কেৰেলাবোৰ এনেই হৈ থাকে, ঠিক তেনেদৰে আমি থকা ৰুমটোৰ চহলত চাওকচোন, জংঘলৰ দৰে স্কোৱাছ আছে। স্কোৱাছ, আমি ইংলিছততো স্কোৱাছ বুলি কওঁ। আপোনালোকে কি কয় কমেণ্টত জনাব। এনেই লাগি থাকে, কোনো নেখায় আৰু এইটো এনেই হয়। ইয়াতে মই দেখিছোঁ ৰঙালাওৰ গছো আছে, কচু আছে, কল আছে। সেয়া পাহাৰী অঞ্চল হিচাপে নিজেই গজা আৰু নিজে হোৱা। চাই যাব, মই আপোনালোকক দেখুৱাই যাম ভালকৈ ওচৰৰ পৰা। স্কোৱাছ, কল, কচু, বিভিন্ন ধৰণৰ।
কি কৰি আছো কি পতা ভাতকেইটাই খাবলৈ হোৱা নাই এতিয়ালৈকে চব্জি নাই কি কৰোঁ ভাবি পোৱা নাই কি বনাম চাউলকেইটা ধৰকচোন এইটো চা কি আনিছে এইটো এইটো কি হয় চা এই ৰান্ধা কুকুৰা নেকি সেই তলত আছো তলত বহুত আছে এই কাম নাই চুৰ কৰিছে বুলি আকৌ ইয়াত শ্বিলঙত এই জংঘলত লাগি আছে কোনো নাখায় ইয়াৰ এই ৰাম পিছত আকৌ চুৰ কৰিছে বুলি আহি কিনে দিয়ক কি ডাঙৰ মই ইয়াত বচাবলৈ নাই দেই মই আগতে ক'লো আৰু এইবোৰ মই নাখাওঁ দেই তই বনাই তই নিজে খাবি যা মই এনেই বেয়া পাওঁ লাও খাই এইটো মই ৰঙালাও এনেকুৱা বনাম তই আঙুলি চাটি থাকিবি ৰঙালাও হয় নাই এইটো এইটো ৰঙালাও হয় কিন্তু এইটো বৰ্তমান সেউজীয়া লাও হয় এই ৰঙালাও কি কি যে বস্তুবিলাক আনিছে আৰু তাৰ পৰা চাওকচোন গাইজ ইয়াত স্কচ একদম এভেইলেবল আৰু এয়া ৰঙালাও এভেইলেবল তলত কচুও আছে সোঁফালে কলো আছে চব জংঘলীয়া পাহাৰীয়া ফ্ৰী মানে কি Free. আৰু যোনে তোনে খেতি কৰে ইয়াত কোনো নিবলৈ নাহে এয়া খেতি নকৰে এয়া এনেই হৈছে ইয়াত। অট'মেটিক হয় না অঁ নিজে মানে হৈছে এনেকুৱা টাইপৰ বস্তু হয় এইটো যোনে নিয়ে খাই থাকিব পাৰে কোনো প্ৰব্লেম নাই খালি এইবোৰ ইয়াতে মুঠতে হাগি কোনোবাই তেতিয়া কেনেকৈ খাবি এইবোৰ হাগামুঠতো মাটিয়ে খুজিছে মাটিয়ে তাৰপিছত তাক পিউৰিফাই কৰি পেলাই আৰে বাবা তই যেতিয়া জীয়াই আছ কাৰ্বন ডাই অক্সাইড তই দিয় তেতিয়া প্ৰকৃতিয়ে তোক কি দিয়ে অক্সিজেন দিয়ে হ'ব তোমাৰ চায়েন্সৰ ক্লাছটো থোৱা এতিয়া হ'ব বনাকে যা মই ঠিক কৰি থাক বনাম ঠিক আছে খাবি লাগিছে ইমান ৰখি আছে হ'ব দে বাই অঁ